নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ এতিয়া ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে পিছে আপোনালোকৰ ফালে বতৰ কেনেকুৱা। আমাৰ ফালে এয়া এদিন বৰষুণ বৰষুণ এনেকৈ এইফালে দেখিছেনে মই জলকীয়া ছিঙি লৈছোঁ, যিহেতু আজি পকৰি বনাম। আপোনালোকে চাই থাকিব, সদায় একেধৰণে। এইফালে আকৌ অলপ আদা কৰিও ছিঙি লৈছোঁ, যিহেতু তাতে দিম, আৰু সেইটো কাৰণে ছিঙি লৈছোঁ, যিহেতু বাৰীতে আছে আৰু এনেকৈ বাৰীত থকা বস্তু নিবলৈ কিমান বেছি ভাল হয় নহয় জানে বাৰু। এইফালে আকৌ তিয়ঁত গৰম দিনত এনেকৈ গৰমত তিয়ঁহ কেঁচাই খালে কিমান ভাল। ঘৰৰ বাৰীতে লাগি থকা, সেইটো কাৰণে এনেকৈ কেঁচাই খাইছোঁ। এইফালে অকণমানজনীকো দি দিছোঁ, তাইও বহুত বেছি ভাল পায়। আৰু এইফালে দেখিছেনে দোলবন, অসমীয়া পিঁয়াজ, তাৰপিছতে আদা, আলু দুটা এনেকৈ লৈ লৈছোঁ, আৰু এনেকৈ পকৰি সাজ বনাম বুলি ভাবিছোঁ। আৰু তো এনেকৈ কেতিয়াবা কোনোবাই খাই পাইছেনে, যদি পোৱা নাই এবাৰ ট্ৰাই কৰি চাব, বহুত বেছি ভাল হয়। আৰু ইয়াত বিশেষ একো নিদিওঁ, এইখিনিকে দি বনাম। আৰু যিহেতু কেতিয়াবা এনেকৈ খাই চাবচোন। দোলবন যিহেতু স্বাস্থ্যৰ কাৰণে ভাল, পেটৰ কাৰণে বহুত বেছি ভাল, সেইবাবে মাজে সময়ে কেতিয়াবা খাব লাগে দোলবন। আৰু দোলবন বুলি ক'লে হয়তো ঠাই বিশেষে বেলেগ নাম হয়। আমাৰ এইফালে দোলবন বুলিয়ে কওঁ, কিছুমানৰ ঠাইত বেলেগ নাম হয়, সেইটো কাৰণে কৈছোঁ। আৰু তাৰপাছতে এনেকৈ মিক্স কৰি ল'ম, গোটেই আলুখিনি খুন্দি লৈছোঁ, আৰু আদা পিঁয়াজ ইয়াতে মিক্স কৰি দিছোঁ, আৰু সোৱাদ অনুযায়ী নিমখ আৰু অকণমান হালধি, ইয়াৰ বাহিৰে বেলেগ একো দিয়া নাই। এনেকৈয়ে চিম্পুলকৈ বনাম, আৰু এনেকৈয়ে খাই ভাল লাগে নহয়নে বাৰু। বেছিকৈ এনেকৈ আমাৰ কিনা বস্তু খোৱা নহয়, যিহেতু প্ৰায় ঘৰতে এনেকৈ বনাই খাওঁ আমি। তো এনেকৈ খাব লাগে মাজে সময়ে, আৰু কেতিয়াবা আপোনালোকেও ট্ৰাই কৰি চাবচোন, খাবলৈ বহুত ভাল হয় দোলবনৰ লগত। সদায় পিঁয়াজ, আদা, জলকীয়া এনেকৈয়ে খোৱা হয়, ধনিয়া পাতবিলাক দি, কিন্তু কেতিয়াবা এনেকৈ খাই চাব, বহুত বেছি ভাল লাগে খাবলৈ। আমি খাই থাকোঁ প্ৰায়, তো এনেকৈ বনাই কৰি খাব লাগে, স্বাস্থ্যৰ কাৰণেও ভাল হয়। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দে, আৰু নতুনকৈ চাই থকাসকলে ফ'ল' কৰি দিব, আৰু ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এইফালে চাওক, এইফালে আকৌ ঘৰতে আছে গাখীৰ, তো এইফালে গাখীৰ চাহ বাকি দিছোঁ। আৰু তো আজি ভিডিঅ'টো ইমানেই আছিলে, বেছি দীঘলে নকৰোঁ, আজিলৈ আহিছোঁ। পুনৰ এটি ভিডিঅ'ত লগ পাম, বাই।